মই এই বিল্ডিংটোত কেইদিনমান আগত ফটো একপি উঠিছিলোঁ আৰু বহুতে সুধিছিলে এই বিল্ডিংটো ক'ত আছে। আনকি মানে মোৰ ঘৰৰ ওচৰৰ মানুহে চিনি পোৱা নাছিলে, কিন্তু যে এই বিল্ডিংটো আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ দূৰতহে আছিলে আৰু বহুতে চিনি পোৱা নাছিলে এই বিল্ডিংটো। আৰু বিল্ডিংটো এনেকুৱাকৈ বনাইছে, চাওকচোন কি সুন্দৰ, খুব মানে ভাল লগা এটা লুকছত বনাইছে। তো বহুত বেছি ভাল লাগিছে। আৰু এইফালে এখন ফুলনি আছিলে য'ত আমি মানে কি ফটো উঠিছিলোঁ, আৰু ফুলখিনি এতিয়া মানে পূৰা নাইকিয়া হৈ গ'ল, কিন্তু কেইজোপামানে আছে চাওক। এইফালে আপোনাৰ এইকেইজোপাই আছে, বাকী ফুলবিলাক উঠাই দিলে মানে কি ফুলি আদায় হ'লতো, তো এটা আকৌ বেলেগকৈ লগাব চাগে। খুব সুন্দৰ ফুল আছিলে কিন্তু। আৰু এই বিল্ডিংটো মই যি কবি ফটো উঠিছিলোঁ, আৰু বহুতে মোক সুধিছিলে বিল্ডিংটো ক'ত আছে, বা মোৰ লগৰে সুধিছিলে ক'ত আছে বুলি, কিন্তু বহুতে জনা নাছিলে যে এই আমাৰ এই মহাবাহু ফিচাৰী, আৰু মহাবাহু ফিচাৰী মানে মোৰ ঘৰৰ পৰা আধা কিলোমিটাৰ দূৰ। তো ইয়াতে মানে এইটো এৰিয়াটো খুব সুন্দৰ ভাল লগা এটা এৰিয়া মহাবাহু, ইয়াতে আছিলে মানে। আৰু বহুতে সেইটো গম পোৱা নাছিলে। চাওক ন ভিউটো। মই ইয়াত আহিছিলোঁ মানে মোৰ ট্ৰেক্টৰখন ইয়াতে কামত লাগি আছে। ফিচাৰী মানে নতুনকৈ ইফালে নতুনকৈ পুখুৰী খান্দি থকা হৈছে, আৰু ট্ৰেক্টৰখন ইয়াতে লাগি আছে। আৰু ইয়াতে মানে কি ড্ৰাইভাৰক ভাত দিবলৈ আহিছিলোঁ, ভাত দিবলৈ আহোঁতেনে দুপৰীয়া সময়ত যিহেতুকে ৰখোঁতেনে তো ভাবিলোঁ সেই বিল্ডিংটোত যে ফটো উঠিছিলোঁ আৰু বহুতে সুধিছিলে, আজি মানে তাকে মই চিনাকি কৰি দিম বুলি মই ভিডিঅ'টো বনালোঁ।